26 ডিচেম্বৰত সমগ্ৰ ভাৰতত প্ৰভাৱ পৰিব সূৰ্যগ্ৰহণৰ আৰু এই সূৰ্যগ্ৰহণক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে সমগ্ৰ বিশ্বজুৰি। কিয়নো এই সূৰ্যগ্ৰহণৰ এটা বিশেষত্ব আছে। এক দীঘলীয়া বিৰতিৰ অন্তত এই সূৰ্যগ্ৰহণ বিশ্ববাসীয়ে দেখিবলৈ পাব। আৰু এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ কেৱল যে পৃথিৱীত পৰিব এনেকুৱা নহয়। পৃথিৱীকে ধৰি 6টাকৈ গ্ৰহৰ ওপৰত এই সূৰ্যগ্ৰহণৰ এইবাৰ প্ৰভাৱ পৰিব। 2019 বৰ্ষৰ শেষৰ সূৰ্যগ্ৰহণক লৈ বৈজ্ঞানিকসকলেও ইতিমধ্যে গৱেষণা আৰম্ভ কৰিছে। 26 ডিচেম্বৰৰ পুৱা 8:17 পৰা 10:57 এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ সম্পূৰ্ণৰূপে পৰিব। বিশেষকৈ এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ দক্ষিণ ভাৰতত অধিক হোৱা পৰিলক্ষিত হ'ব। অসমকে ধৰি আন প্ৰান্ততো সূৰ্যগ্ৰহণৰ প্ৰভাৱ পৰিব। অৱশ্যে এই প্ৰভাৱ কিছু আংশিক হ'ব। আনহাতে বিশ্বৰ আন প্ৰান্ততো এই পূৰ্ণকালীন সূৰ্যগ্ৰহণৰ প্ৰভাৱ দেখিবলৈ পোৱা যাব। জ্যোতিষশাস্ত্ৰৰ মতে সূৰ্যগ্ৰহণৰ বিশেষ তাৎপৰ্য আছে। সূৰ্যগ্ৰহণৰ বাবে কামাখ্যা মন্দিৰৰ দ্বাৰ 26 ডিচেম্বৰৰ দিনটোত বন্ধ থাকিব। 12 বজাৰ পিছতহে কামাখ্যা মন্দিৰৰ মূল দুৱাৰ খোলা হ'ব। ভাৰতৰ জ্যোতিষশাস্ত্ৰ অনুসৰি এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত পৰিব। 6টাকৈ গ্ৰহৰ ওপৰত প্ৰভাৱ পৰাৰ বাবে ইয়াৰ বহু কুপ্ৰভাৱ থাকে বুলি জ্যোতিষশাস্ত্ৰ মতে বিশ্বাস কৰা হয়। একাংশ লোকে ক'ব বিচাৰে সূৰ্যগ্ৰহণৰ সময়ত খাদ্যবস্তু, পানী আদি গ্ৰহণ কৰিব নালাগে। সূৰ্যগ্ৰহণৰ পিছতহে খাদ্য সামগ্ৰী খাব লাগে। অৱশ্যে বিজ্ঞানে এনেকুৱা কথাবিলাক মানিব নিবিচাৰে। বিজ্ঞানৰ দৃষ্টিভংগীৰে বৈজ্ঞানিকসকলে এই সূৰ্যগ্ৰহণৰ ওপৰত বিশেষভাৱে গৱেষণা চলাব। কোনোৱে দাবী কৰিছে এই পূৰ্ণকালীন সূৰ্যগ্ৰহণৰ ফলতেই ভূমিকম্প, ছুনামি আদিৰ দৰে পৰিঘটনাৰ সৃষ্টি হ'ব পাৰে পৃথিৱীত। আৰু তাক লৈ এই সূৰ্যগ্ৰহণক লৈ চৰ্চা আৰম্ভ হৈছে। আৰু মাত্ৰ কেইটামান ঘণ্টা। 2019 বৰ্ষৰ শেষৰটো সূৰ্যগ্ৰহণৰ বাবে আপুনিও সাজু হওক।